নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি পোলাও বনাবলৈ বাসমতি চাউল ল'ম লৈ আধা ঘণ্টা বা এঘণ্টামানৰ বাবে পানীত তিয়াই থ'ম যাতে ভালদৰে কোমলিব পাৰে আৰু লগতে কিচমিচ আৰু কাজু বাদামো তিয়াই থ'ম যাতে ই ভালদৰে কোমলিব পাৰে। কিন্তু কিচমিচতকৈ কাজু বাদামৰ পৰিমাণ বেছিকৈ ল'ম লৈ ধুম আৰু এয়া হৈছে গ্ৰীণ মটৰ, বিন, গাজৰ এই চব্জিবোৰক আমি সৰু সৰুকৈ কাটি ল'ম। কুকাৰত দিম যাতে কুকাৰত এটা চিটি মাৰিম যাতে সেইবাবে এয়া শুকান জলকীয়া, লং, ইলাইচি, গোটা জিৰা আৰু তেজপাত আৰু পিঁয়াজ ল'ম। পিঁয়াজটো একদম সৰু সৰুকৈ কাটিব লাগিব চব্জিত দিয়াৰ দৰে। আৰু এয়া হৈছে কুকাৰটো আমি গৰম কৰি ৰিফাইন তেল দিম আৰু পোলাওটো সদায় ৰিফাইন তেলতে বনাই সেইবাবে ৰিফাইন তেল ল'ম আৰু ৰিফাইন তেল দিলোঁ। ৰিফাইন তেল দিয়াৰ পিছত আৰু চেনি দিম যাতে কালাৰটো সোনকালে ধৰিব পাৰে আৰু গেছটো যেতিয়া আপোনালোকে বস্তুবোৰ দিব তেতিয়া গেছটো মিডিয়াম কৰি ল'ব যাতে বস্তুবোৰ জ্বলি নাযায় সেইবাবে। আৰু কালাৰ ধৰিবলৈ আমি দিছোঁ সেইবাবে বেছিকৈ। আৰু এয়া গোটা জিৰাখিনি দি দিলোঁ আমি দি পেলাই অলপ হিলাই এয়া গেছটো মিডিয়ামত দি লৈছোঁ যাতে আমি এইবোৰ বস্তুবোৰ লাগি নধৰে। আৰু এইবোৰ শুকান জলকীয়া, পিঁয়াজ আৰু শুকান জলকীয়া এইবোৰ দি দিছোঁ আৰু ইলাইচিটো ফালি দিছোঁ আমি যাতে গোন্ধটো ভালকৈ আহিব পাৰে। এয়া সেইবোৰ চব দিলোঁ, তেজপাত দি দিলোঁ, লং, ইলাইচি এইবোৰ চব দি দিলোঁ তেলত দি পিঁয়াজ দিছোঁ। পিঁয়াজ দি পেলাই এতিয়া আমি ভালকৈ লৰাই দিম। এয়া ভালদৰে লৰাই দিব যাতে এইবোৰ ভালদৰে লাগি নধৰে সেইবাবে এইবোৰ হিলাই থাকিব, মিডিয়ামত থ'ব। তাৰপিছত হিলাই ল'ব। হিলোৱাৰ পিছত এয়া হৈ গ'ল কালাৰ ধৰিলে। আৰু এতিয়া কালাৰ ধৰাৰ পিছত আমি ইয়াত কাটি থোৱা চব্জিখিনি দিম। এতিয়া দিলোঁ, দি পেলাই আমি ভালদৰে লৰাই দিম। দি আছোঁ হ'ল লৰাই দিম এতিয়া আমি ভালদৰে। এই চব্জিখিনি দিয়া হ'ল, সৰু সৰুকৈ কাটিব লাগিব যাতে ভালদৰে সিজে। এতিয়া আমি লৰাই দিম। লৰাই দিছোঁ ভালদৰে, লৰাই থাকিব লাগিব যাতে এইখিনি তলত লাগি নধৰে সেইবাবে এয়া লৰাই দিছোঁ। আৰু অলপ দেৰি সিজাৰ পিছত আমি ধুই পেলানি চাউলখিনি ধুই টুকি থোৱা চাউলখিনি এতিয়া দি দিম আমি। এতিয়া চাউল দিম। এয়া হৈছেগৈ, সিজিছে আৰু ভাজিখিনি সিজিছে আৰু এতিয়া আমি সিজিছে সেইবাবে সিজাৰ বাবে আমি এতিয়া দিম। সেই চাউলখিনি দি দিছোঁ, বাচমতি চাউল ভালদৰে ধুই পেলাই টুকি থ'ব লাগিব। টুকি থৈ আমি সেই চাউলখিনি দিম যাতে পানীত নাথাকে চাউলত, সেনেকৈ পানী নথকাকৈ দিব লাগিব। এয়া দিলোঁ বাচমতি চাউল দিলোঁ। এতিয়া আমি বাচমতি চাউলখিনি হিলাই দিম যাতে এইখিনি তলত লাগি নধৰে। হিলাইছোঁ, ভালদৰে হিলাব লাগিব, একো নহয় যাতে লাগি নধৰে হিলাব লাগিব। আপোনালোকৰ ঘৰৰ মানুহৰ পৰিমাণৰ হিচাপে চাউল ল'ব যাতে বেছিকৈ ল'লেও ফুটি যাব পাৰে। কাজু বাদাম এতিয়া আমি ধুই থোৱা কাজু বাদাম আৰু কিচমিচখিনি দি দিছোঁ। পানীৰ পৰা ধুই থোৱা কাজু বাদাম আৰু কিচমিচখিনি দি দিছোঁ। তাৰপিছত আকৌ এতিয়া আমি লৰাই দিম। লৰাই দিছোঁ আমি এতিয়া তাৰপিছত লৰাই দিছোঁ। তাৰপিছত পানী দিম। পানী দিয়াৰ পিছত পানী অকণমানকৈ দিব লাগিব। পানী দিলোঁ আমি। পানী দি যাতে পানীখিনি আমি দিম যাতে চাউলখিনি ডুব খাই যোৱাকৈহে পানী দিম আমি, ইমানো বেছিকৈ নিদিওঁ পানী। আৰু চিটি এটাহে মাৰিম সেইবাবে ফাৰ্ষ্টত এতিয়া দিলোঁ নিমখ দি হিলাই দিব যাতে টেষ্টটো আহে। আৰু
ঘিউ আপোনালোকে এচামুচ মনোৰমা ঘিউ দিব পাৰে বা আৰু কিবা কিবি ঘিউ থাকিলে দিব পাৰে। ঘৰত বনোৱা ঘিউ দিব পাৰে। ইয়াত ঘিউ আমি এচামুচ বা দুচামুচ দি দিম। দিয়াৰ পিছত আমি ভালদৰে মিলাই কুকাৰৰ ঢাকনি মাৰি এটা চিটি দিয়ালৈ ৱেইট কৰিম। এয়া কুকাৰ হৈ গৈছে এতিয়া চব হেৰি কৰি এতিয়া এয়া আমি লৰাই দিম। এয়া